নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি গৰু বিহু, এফালে গৰু গা ধুৱাবলৈ মানে এইবোৰ যোগাৰ কৰা হৈছে। এফালে আমাৰ নেন্সিক আয়ে চুৱেটাৰ পিন্ধাই দিছে দেই, আজি ঠাণ্ডা ঠাণ্ডা লাগিছে যে অলপ। সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালো আপোনালোকক। নেন্সি হা আইতাই ফুট দিয়কগে গৰুক। ভাল ছোৱালীজনী নেকি? দৌৰা ল'ব শুনো তোমাক, যা দৌৰা ল'ব যা। এইখিনি মাখি লৈ দিলি দীঘলতি নেপালে, এইফালে গোবৰে পেলাবলৈ আছে। এবাৰ মায়ে এইফালে গৰুক এতিয়া ফুট দি আছে আৰু মাহ হালধি বহি দিছে। পুখুৰীটোত গা ধুৱাবলৈ হেৰি পানী টিং টান ল'বি। হেৰি দেইটো ৰাখিলতি ৰখি আছো আৰু গৰু ধুৱাবলৈ বুলি। আজি ভিডিঅ'টি চাই যাব, মোৰ ভাগৰ কিনো কৰোঁ আপোনালোককো দেখাই যাম। এইফালে আমাৰ দেউতাই গৰু গা ধুৱাই আছে যে, আমাৰ ফালে নদী নাই যে পুখুৰী আছে, গৰুকেইটা দৌৰ মাৰিব বুলি গোহালিতে ধুৱাইছে আৰু। খুলি দিলে লাও খা বেঙেনা খা কৰিব। এইফালে বহি আছো দেই অলপ। এইজনী আমাৰ নেন্সি কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বচোন দেই, বৰমাকে দিছে বিহু বুলি গিফ্ট। চাম কাপোৰযোৰ দেখাই দিয়া আকৌ, মা নহয় নহয়। এইজনী আমাৰ বেটি, এইজনী আমাৰ বেটি, এইজনী আমাৰ ডাঙৰ বেটি, আমাৰ নেন্সি এজনী বিয়া ছোৱালী। ৰচকি দেখাই নিদিয়ে। এইখিনি দেই গাহৰি মাংস বিহু বুলি আৰু 2 কেজিমান আনিলে দেউতাই। এতিয়া মই বনাম। এতিয়া আমাৰ ঘৰৰ গাহৰি দেই।